मोनसे लाजिथाव एबा सोंखारिजाथाव जाथाय मोदाय फुजिग्रा थावनियाव सिखाव खावनाय जाथाय जौथाय बोसोर बारलांनाय खोला गान्धीबारि महापुरुष श्री श्री जगन्नाथ मन्दिराव हाबदों सिखाव যোৱা নিশা প্ৰায় 2-2:30 মান বজাত ইয়াক এক দুৰ্বৃত্তই ইয়াৰ বিভিন্ন ধৰণৰ পূজাৰ সামগ্ৰী তথা অন্যান্য সামগ্ৰী চুৰি কৰি লৈ যায়। नोंगौ तामुलपुर जिल्लानि खोला गान्धीबारि गामिनि 1894 मायथाइयाव गायसनजानाय जौथाय बोसोर बारलांनाय महापुरुष श्री श्री जगन्नाथ मन्दिराव थांनाय हराव सिखाव हाबदों। थारैनो तामुलपुर जिल्लायाव मोनसे लाजिथाव एबा सोंखारिजाथाव जाथाय जानानै थाङो जाय जाथाया सुबुंफोरनि न' आरो बायदि गलाफोरावसो जानाय खोनायोमोन नाथाय बे बाराव मोनसे गोथार जायगा जेराव मोदायखौ फुजिनाय जायो बेबादि जायगायावनो सिखाव खावनायनि जाथाय खोला गान्धीबारि महापुरुष श्री श्री जगन्नाथ मन्दिरनिफ्राय सिखावफोरा मन्दिराव थानाय सना रुफानि गहेनाफोर आरो मन्दिराव थानाय गोबां बेसेन गोसानि मुवा बेसादखौ खावनानै लाङो जायगानि सुबुंफोरा पुलिस खुंथायनो मन्दिराव थानाय सना आरो रुफानि गहेनाफोर आरो मन्दिराव थानाय गोबां बेसेन गोसानि मुवा बेसादखौ खावनानै लांनाय सिखावफोरखौ थाबैनो हमनो थाखाय खावलायदों। আমাৰ মন্দিৰত চুৰ হোৱাৰ বিষয়ে আমি ক'ব লাগিব। এই প্ৰভু শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ শতবৰ্ষ গৰকি যোৱা এটা ঐতিহ্যমণ্ডিত এই মন্দিৰটো স্থাপিত হৈছিল 1894 চনত। ইয়াক আমি যেনেধৰণে আমি পৰিচালনা কৰি আছিলোঁ বা পূজা কৰি আছিলোঁ ভক্তপ্ৰাণ ৰাইজে আঁতৰৰ পৰা আহিও ইয়াৰ পৰা সুফল আদায় কৰিবৰ কাৰণে সক্ষম হৈছিল। আজি আমি দক্ষিণ গান্ধীবাৰী গঞা ৰাইজ দুখিত ক্ষোভিত। যোৱা নিশা প্ৰায় 2-2:30 মান বজাত ইয়াক এক দুৰ্বৃত্তই ইয়াৰ বিভিন্ন ধৰণৰ পূজাৰ সামগ্ৰী তথা অন্যান্য সামগ্ৰী চুৰি কৰি লৈ যায়। বিশেষকৈ আমাৰ মন্দিৰৰ ভিতৰত থকা যিবোৰ সামগ্ৰী পূজাৰ সামগ্ৰী আছিল শৰাইকে আদি কৰি তাম্ৰপত্ৰ মন্দিৰৰ টিলিঙা বিভিন্ন স্থানত যাত্ৰীসকলে ইয়াৰ ভক্তপ্ৰাণ ৰাইজে আঁৰি দিয়া আছিল সেইবোৰ লৈ যায়। এতিয়া আমি ভাবোঁ আমি প্ৰশাসনক ইতিমধ্যে অলপ আগত সকলোবোৰ কাৰ্য আমি দেখুৱাইছোঁ আৰু এই কাৰ্যবোৰ যাতে যিয়ে কৰিছে সেইসকলক ধৰাৰ কাৰণে আমি প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি ভৱিষ্যতে এনেকুৱা কৰ্ম নহ'ব বুলি আমি আশা ৰাখিছোঁ কাৰণ এই শতবৰ্ষ গৰকা এই মন্দিৰটোত এনেকুৱা ধৰণৰ কাৰ্য এনে অপ্ৰীতিকৰ কাৰ্য এতিয়ালৈকে কেতিয়াও হোৱা নাছিল। সেইবাবে আমি গোটেই গঞা ৰাইজ আজি বৰ দুখিত দুখ অনুভৱ কৰিছোঁ যে এনেকুৱা কাৰ্য হ'ব নালাগিছিল। মই মোৰ ফালৰ পৰা এইখিনি ক'ম আৰু আমি বিচাৰোঁ এনেকুৱা কাৰ্য যাতে নহয় দোষীক যাতে কৰায়ত্ব কৰিবৰ কাৰণে পাৰি তাৰ বাবে প্ৰশাসনৰ জৰিয়তে আমি বিচাৰিছোঁ। আৰু শ্ৰী শ্ৰী মহাপ্ৰভু জগন্নাথ মন্দিৰত আমাৰ যোৱা ৰাতি চুৰি সংঘটিত ঘটনা হয় আৰু ইতিমধ্যে ইয়াৰ আগতে আমাৰ এই অঞ্চলৰে বহুকেইটা মন্দিৰত এনেকুৱা চুৰি ঘটনা হৈ গৈছে। সেয়েহে আমি প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ যে এই যিসকল ব্যক্তি এনেকুৱা কৰ্মত জড়িত হৈ আছে তেওঁলোক যাতে অতি সোনকালে কৰায়ত্ব কৰি দোষীক উচিত শাস্তি দিয়ে। আমি প্ৰশাসনৰ ওচৰত এইটোৱে আহ্বান ৰাখিছোঁ। লগতে আমাৰ দক্ষিণ গান্ধীবাৰী অঞ্চলৰ সমূহ ৰাইজে একেবাৰে মৰ্মান্বিত আৰু দুখিত হৈছে। আমি শতবৰ্ষ গৰকা এই অনুষ্ঠানটিত কোনোদিনে নোহোৱা নোপোজা ঘটনা এটা ঘটি গ'ল। সেইকাৰণে আমাৰ ৰাইজ অতি দুখিত আৰু দোষীক কৰায়ত্ব কৰাৰ কাৰণে ৰাইজৰ ফালৰ পৰা আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ।